দিশতো আলোচনা কৰিব লাগিব আৰু বিশেষকৈ আমাৰ যিখিনি অসমীয়া ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱহাৰখিনিৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিব লাগিব ধৰি লওক কোনোবা এজন ফাৰ্মাচিষ্ট এজন অসমীয়া ফাৰ্মাচিষ্টৰ ওচৰত যদি আপুনি এখন প্ৰেছক্ৰিপশ্যন লৈ যায় তেওঁ প্ৰেছক্ৰিপশ্যনখন চাব যদি তেওঁ তাত মেডিচিনটো নাথাকে তেনেহ'লে তেওঁ ডাইৰেক্ট কৰিব এইটো মেডিচিন ইয়াত নাপাব বছ প্ৰেছক্ৰিপশ্যনখন আগবঢ়াই দি দিব কিন্তু আপুনি যদি এজন অনা অসমীয়া ব্যক্তিৰ ওচৰলৈ যায় এখন অনা অসমীয়া ব্যক্তিয়ে ব্যৱসায় কৰি থকা এখন নাৰ্ছ যদি আপুনি ফাৰ্মাচীলৈ যায় তেনেহ'লে তেওঁ কিন্তু সেই একেটা ব্যৱহাৰ নকৰে তেওঁ প্ৰেছক্ৰিপশ্যনখন চাই পেলাই তেওঁৰ ওচৰত যদি নাইও তেতিয়াহ'লে তেওঁ সেই নামটো সেই মেডিচিনৰ নামটো তেওঁ নোট কৰি ৰাখিব আৰু তেখেতক ক'ব আপুনি কাইলৈ বা খবৰ কৰিবচোন আজি আমাৰ শেষ হৈ গ'ল তেওঁ সেই মেডিচিনটো আজিলৈকে ৰখাই নাই কিন্তু তেওঁ সেই কাষ্টমাৰজনকো কিন্তু নাই বুলি ঘূৰাই পঠোৱা নাই তেওঁক এটা আশা দি থৈছে আৰু পৰৱৰ্তী দিনা যদি তেওঁ আহে তেনেহ'লে সেই মেডিচিনটো তেওঁ তাত পাব অৰ্থাৎ তেওঁলোকৰ ব্যৱহাৰখিনি ভাল তেওঁলোকৰ পৰিকল্পনা আছে আনে যিটো বস্তু